এটা খোজকঢ়া ব্লগ মানে একদম ঘৰৰ পৰা এইফালে কৰিম চকৰ দূৰত কাম কৰি আছে। হাই গাইজ, ভিডিঅ'টো মই ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ। মোৰ কোনো মন নাছিলে আচলতে আজি ব্লগ কৰিব। কিন্তু আমাৰ নামঘৰ একদম মানে ইয়াৰ ভিতৰত পৰা পানী সোমাল। তেল চাগে নে তেল নেকি? আমাৰ ইয়াত এটা পেট্ৰল পাম্প হৈ আছিলে আৰু তেওঁলোকে যোৱা কেইদিনমান আগতে পেট্ৰল বা ডিজেলবোৰ ফাৰ্ষ্ট ৰিজাৰ্ভ কৰি আছিল। কিন্তু যিহেতু এই প্ৰলয়ংকাৰী বানৰ বাবে সেই সকলোবোৰ পেট্ৰল বা ডিজেল সকলোবোৰ পানীৰ লগত মিহলি হৈ পৰিল আৰু আমি জানিবলৈ পৰা মতে তেওঁলোকে প্ৰায় 12 লাখমান টকাৰ পেট্ৰল বা ডিজেল তেওঁলোকে আমি ৰিজাৰ্ভ কৰিছিল। এমবি ৰোড ইৰফান ভাই এইফালে কেনেকুৱা মানে ইয়াতেতো আমি বহুত বছৰ ধৰি আছোঁ ধৰা, আজিলৈকেতো এনেকুৱা মানে আমি পোৱা নাছিলোঁ মানে দেখা নাছিলোঁ চব এইখিনি জেগা চবতকৈ ডিপ হয় মানে ইয়াতে আপোনাৰ ডুব যাব মানে মানুহ এইখিনি মানে ইমানেই ডিপ হয় আৰু পানীটো পূৰা বাঢ়িয়ে আছে বোলে আমি মানে গম পাওঁ মতে। ময়ো এতিয়াহে আহিছোঁ বাৰু। আমি আছোঁ বৰ্তমান এমবি ৰোডৰ ওপৰত আৰু এমবি ৰোডৰ ওপৰত পানী চলে ধাৰ। এয়া আমাৰ মানে গাঁৱৰ ফালে সোমাই আছে আৰু পানীবোৰ। হয় হয়, এতিয়া চাওক পানীৰ ধাৰ। ত' আমি বাৰু আহিছোঁ, কিন্তু আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে যাতে কোনেও এনেকুৱা জেগাত নোলায়। আমিও অকণমান কম থকাৰ কাৰণেহে আহিছোঁ আচলতে, হয়তো পিছত আৰু দেখাব নোৱাৰিম আপোনালোকক। ইমান বছৰে সকলো ইয়াতে আছে, কিন্তু এনেকুৱা পানী কোনেও জীৱনত ইয়াত দেখা নাই। গতিকে সকলো আচৰিত হৈছে আচলতে, সেইকাৰণে আহিছে। ইমান পানী এতিয়া কিবা একদম আপোনাৰ লাগতিয়াল বস্তু লাগিলেহে আপোনালোক আহক, এনেই মানে আপোনালোক নাহিব। এতিয়া চাওক এবাৰ অৱস্থা। মছজিদ এতিয়ালৈ বাৰু মছজিদত সোমোৱা নাই, ফিল্ডতো সোমোৱা নাই বাৰু, অকণমান গেটতহে সোমাইছে আৰু। এইফালে পানী আকৌ বেছি, মানে পানী বাঢ়ি আহি আছে চাগে। সকলো ভালে থাকক, কুশলে থাকক, সজাগে থাকক আৰু মানে দৰকাৰ নহ'লে নোলাব। আমাৰ নিউ কলনী এইফালে মোৰ আগৰ ব্লগত আছে বাৰু, নিচাংক আৰু প্ৰীতম যে গৈছিলে সিহঁতৰ ঘৰ ইফালে, দুইজনৰে ঘৰ ইফালে। এতিয়া আমাৰ তেলিপাৰা এইখন মঙলদৈ অৰুণোদয় সংঘ আৰু ইয়াৰ পানী চাওক, ইয়াৰ পূৰা বেগাৰ পানী। তো ইয়াতে গছ এডাল আছিলে আৰু যোৱাকালি গছডাল মানে হঠাতে বাগৰি পৰিল বানপানীৰ কাৰণে আৰু। এইটো আমাৰ কামাণ্ড ছাৰ, এইয়া কামাণ্ড ছাৰক মই ফোন কৰি আছোঁ, কামাণ্ড ছাৰে ৰিচিভ কৰা নাই। খাৰ চাওক পানী, বাপৰে। এইফালে বৰুৱাপাৰা, একদম পূৰা তেলিপাৰা চক আৰু মানে চাৰিআলি। এইবিলাক গাড়ী ইয়াত আবদ্ধ হৈ আছে। দাদাৰ মাছ, মাছ কি দাদা? আৰু বেলেগ নাই, পানী উঠা নাই আপোনালোকৰ ফালে? কিবা এমুঠি পুঠি এইখন মানে আজি মানে ৰিলিজ হ'ব আৰু এইখন বোলে মানে পূৰা হেৰি আপোনাৰ কি বুলি কয় মানে DSLRত মানে হেৰি কৰা নাই বা যিবিলাক আমাৰ প্ৰফেচনেল কেমেৰা ইউজ কৰা সেইবিলাকত কৰা নাই, মানে আইফোনেৰে শ্বুট কৰিছে বোলে। চ' আজি এইখন ৰিলিজ হ'ব। এইখন আমাৰ কলেজ ব্ৰিলিয়েণ্ট একাডেমি। চ' ফাৰ্ষ্ট ইয়েৰ এডমিশ্যন চলি আছে। এয়া
এয়া মঙলদৈ বিদ্যাপীঠ, এখন বিদ্যাপীঠৰ ফিল্ড, আৰু এইফালে আছে বাৰু স্কুলখন, এতিয়া যাব নোৱাৰি আৰু পানীৰ কাৰণে। এইখন দেখিছে চাগে আপোনালোকে অলপ অলপ। এইটো আমাৰ ইঞ্জিল বাবাৰ দৰগাহ। এইফালে আছে মঙলদৈত যোনে যোনে বাস কৰে বা অসমত, মানে অসমতে বাৰু এইটো বিখ্যাত, এইটো গম পাব ইঞ্জিল বাবাৰ দৰগাহ ইফালে। আৰু ইয়াৰ পৰা ফিল্ডত মানে পানী উঠিছে, দৰগাহ চৰীফত এতিয়ালৈ বাৰু উঠা নাই চাগে। এইখন হৈছে মঙলদৈ কমাৰ্চ কলেজ, আৰু যিহেতু নৈখন খুব ওচৰতেই, গতিকে ইয়াতো কিছু পৰিমাণে বানৰ আতংক আমি দেখিবলৈ পাইছোঁ। এই মহাবিদ্যালয়খনো আচলতে বানৰ প্ৰবলত। আমি পাম ইছলামপুৰৰ ব্ৰিজ, আগৰ ব্লগতো বাৰু দেখাইছোঁৱে, লৈ চাওঁ আৰু এতিয়া আকৌ এবাৰ যাই চাওঁ। পানীও যথেষ্ট মানে বঢ়া বুলি গম পাইছোঁ বাৰু মোৰ বন্ধুবৰ্গবিলাকৰ পৰা। চাওক আৰু পানীৰ ধাৰ চাওক, যদি সেইখন দলং আজি থাকিলে হয় এইখন মানে পূৰা উটিয়ে গ'ল হয় আৰু। সেয়া মানুহ চাওক, সেই মানুহ চাওক আচলতে কিমান দূৰত কাম কৰি আছে। দলঙলৈকে আহিছিলোঁ আৰু ইছলামপুৰৰ দলঙৰ পৰা ঘূৰিলোঁ আৰু বেছি আৰু ইফালে নাযাওঁ। তো আজি ব্লগটো মানে কমপ্লিট এটা খোজকঢ়া ব্লগ, মানে একদম ঘৰৰ পৰা এইফালে কৰিম চকৰ মানে ইছলামপুৰলৈ আৰু পূৰা ইছলামপুৰৰ ব্ৰিজৰ ওপৰলৈ আহিলোঁ। তো আকৌ উভতি যাম, এতিয়া চাগে পানী আৰু বাঢ়িছে, তো চাওঁ কি হয়। চাওক তেতিয়ালৈকে ইমান পানী নাছিলে, এতিয়া কিমান পানী বাঢ়ি গ'ল। এইটো আমাৰ দীপ কিশোৰ নাথ। পানী উঠিছে নাই ঘৰলৈ? হে আহি দিছিলে উঠা নাই। বিস্কুট লৈ ল'লোঁ আৰু বানপানীত কি আৰু, বেলেগ নহ'লেতো বিস্কুট খাই হয়তো থাকিব পাৰিম। কিমান পানী আচলতে চাওক, আপোনালোকে যাতে কোনো এনেকৈ এক্সিডেণ্ট নকৰে। আমি গৈছিলোঁ আচলতে তেতিয়া বহুত কম পানী আছিলে, আৰু এতিয়া বহুতখিনি পানী বাঢ়ি গ'ল। আপোনালোকে যাতে কোনো নাহে, এইফালে আমাৰ নিজেই পুৰা পানী ভালকৈ যাবা। এইফালে পুৰা একদম মানে আৰু তেতিয়া ইমান পানী নাছিলে বাৰু, এতিয়া বহুত পানী হৈ গ'ল। হয় কৈছোঁ পানী চলি যাব। সিহঁতেও নোৱাৰে, যিটো ধাৰ বহুত ধাৰ আছে নহয়। আজিলৈ খালি কেমেৰাতে দেখিছোঁ বানপানী, আজি মানে একদম ৰিয়েল এক্সপিৰিয়েঞ্চ পালোঁ এনেকুৱা পানীত। আপোনালোক কোনোজনে নাহে, আমি যেতিয়া কম পানীত পাৰ হৈছিলোঁ, পানী বহুত বাঢ়ি গ'ল কাৰণে আমি এইফালে আহিছোঁ। আৰু সম্ভাৱনা আছে আৰু বাঢ়িয়ে আছে পানী, আৰু পানী আহিয়ে আছে। মই অনুৰোধ কৰিছোঁ আপোনালোকে যাতে ইয়াতে নাহে, বাৰ বাৰ মই কৈ আছোঁ, কাৰণ এইকাৰণে যে মই আহিছিলোঁ তেতিয়া কম পানী আছিলে, আৰু সেইফালে মই এনেই দেখাই দিলোঁ, কিন্তু এতিয়া পানী বহুতখিনি বাঢ়িছে। গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে কোনো নাহে, আৰু সম্ভাৱনাটো আছে বাৰু। আৰু বতৰ বিজ্ঞানেও কৈ আছে বাৰু, বৰ্তমান যিহেতু অসমক ৰেড জ'নত ৰাখিছে, ৰেড জ'ন হিচাপে ডিক্লেয়াৰ কৰিছে 18 জুনলৈ। গতিকে আজি কিমান হ'ল? 17 কাইলৈ মানে অৰ্থাৎ, আৰু ঠিক নাই যে আৰু বাঢ়িব পাৰে। গতিকে আপোনাক হয় কষ্টও আছে, সেইখিনি পাৰ কৰি ইমান ৰিস্কতে পাৰ কৰাই আছে, ইমান ৰিস্কত আকৌ পাৰ কৰাই আছে। হয় হয় নহয়, যেনেকৈ পাৰে আপোনালোক সহায় কৰক। এইটো হ'ল মেইন কাৰণ, এতিয়া বহুত মানে বেয়া অৱস্থাত আছে। সেইকাৰণে মই যাক যেনেকৈ পাৰে আচলতে, কোনোবাই এপেকেট বিস্কুটৰ সামৰ্থ্য আছে, কোনোবাই এপেকেট বিস্কুটে দিয়ক।
কোনোবাই আৰু কিবা সমস্যা আছে বেছি দিয়ক, সেইটো কোনো লাজ কৰাৰ কথা নহয়। এয়া এটা উদ্ধাৰকাৰী দল আহি উপস্থিত হৈছে, অৰ্থাৎ SDRFৰ এটা দল আহি উপস্থিত হৈছে আৰু এওঁলোক আহিছে কাৰণ আমাৰ কিছু অঞ্চলত এতিয়াও পানী যথেষ্ট পৰিমাণে বাঢ়িছে আৰু তাৰ ফলত যিখিনি বয়সস্থ মানুহ বা শিশুসকল তেওঁলোক আবদ্ধ হৈ আছে। গতিকে তেওঁলোকক সুৰক্ষিত জেগালৈ আনিবৰ বাবে এওঁলোকে প্ৰস্তুতি চলাই আছে। গতিকে এই ভয়াৱহ বিপদৰ সময়ত যি এওঁলোকে মহানতা দেখুৱাইছে, এই মহানতা আমি কেতিয়াও পাহৰিব নোৱাৰিম। চাওক, এই মেচিনটো যে আপোনালোকে দেখিছে, এই মেচিনটো যদি কম পানী থাকে তেতিয়াহ'লে এই মেচিনটো ব্যৱহাৰ নকৰিলেও হয়। কিন্তু আমাৰ স্থানীয় লোকসকলে জনোৱা মতে এওঁলোকক যে এওঁলোকে যিটো অঞ্চলত এতিয়া বৰ্তমান উদ্ধাৰ অভিযান চলাব, সেই অঞ্চলটোত যথেষ্ট পৰিমাণে পানী আছে। গতিকে তেওঁলোকে এনেদৰে মেচিনটো লগাই লৈছে আৰু তেওঁলোকৰ উদ্ধাৰ অভিযানৰ বাবে লাগতিয়াল সামগ্ৰীবোৰ তেওঁলোকে নৌকাত তুলি লৈছে। চ' গাইজ, আহি পাই গ'লোঁ, ঘৰেই পাই গ'লোঁ আৰু এতিয়া এইটো মোৰ ঘৰলৈ যোৱা পথ। এতিয়া মই ঘৰলৈ গৈ আছোঁ, কিন্তু বাইলেন বুলি ক'ব পাৰি। কিন্তু দেখিছে আপোনালোকে পানী জমা হৈ আছে, এয়া মানে বানৰ পানী নহয়, এয়া বৰষুণৰ পানী জমা হৈছে। এইটো হৈছে লেক অফ ড্ৰেইনেজ ছিষ্টেম। চ' আপোনালোককো মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আপোনালোকৰ চহৰ বা নগৰৰ যাতে ড্ৰেইনবোৰ ঠিক কৰি লয়, নহ'লে আজি আমি এই পৰিস্থিতিৰ ভুক্তভোগী হৈছোঁ, হয়তো আপোনালোকো কাইলৈ এই পৰিস্থিতিৰ ভুক্তভোগী হ'ব পাৰে। শেষত মোৰ এটাই অনুৰোধ, সকলো যেন ঘৰতে থাকে, সুস্থ থাকে, অলাগতিয়াল কামত যেন বাহিৰলৈ নোলায়। আৰু মোৰ ইণ্টেনশ্যন কাকো হাৰ্ট কৰা নহয়। চ' কিবা যদি ভুল হৈছে ক্ষমা কৰিব।